Patanjali Yoga Sutra, chapter 1, verse 13. Yate koise, Tatra sthitau yatno bhyasaha. Tatra sthitau yatno bhyasaha. Ami 1.12 পৰা লিংক কৰিম তাতে অভ্যাস আৰু বৈৰাগ্যৰ কথা কৈছে মানে মনৰ আকৌ তাৰ আগৰ কৈছিলে যে মনৰ বৃত্তিবিলাক আমি কন্ট্ৰোল কৰিব লাগিব কন্ট্ৰোল কেনেকৈ কৰিম অভ্যাস আৰু বৈৰাগ্য প্ৰেক্টিছ কৰি পেলাই এতিয়া অভ্যাস আৰু যে বৈৰাগ্য প্ৰেক্টিছ কৰিম সেইটো কেনেকুৱা বস্তু অভ্যাস ভ্যাসা এতিয়া ইয়াতে কৈছে তাত্ৰা মানে ইন ডেট কোট যোনটো প্ৰেক্টিছ কৰিলে লাষ্টৰ শব্দটো কৈছে তাত্ৰা স্থিতাও যত্ন ভ্যাসা অভ্যাসা লাষ্টৰ শব্দটো কৈছে গতিকে অভ্যাস আমি এনেকৈ কৰিব লাগিব য'ত যত্ন থাকিব লাগিব যত্ন মানে সংস্কৃত ৱৰ্ড যত্ন বহুত ইফৰ্ট লাগিব এদিন দুদিনৰ কথা নহয় অভ্যাসটো কণ্টিনিউৱাছ হ'ব লাগিব যত্ন লাগিব তেতিয়াহে আমি ষ্টেডিনেছ মাইণ্ডৰ ষ্টেডিনেছটো বঢ়াব পাৰিম আৰু প্ৰেক্টিছ কৰিবলৈও ইফৰ্টৰ লগত মনত ষ্টেডিনেছ আমি ভিতৰৰ ফালৰ পৰা ইনাৰ এৱেৰনেছ আনিব লাগিব গতিকে এইটোৱে কৈছে তাত্ৰা ইন ডেট মানে এই বস্তুটোত আমি অভ্যাস বস্তুটোত আমি মনৰ ভিতৰৰ পৰা আমি যত্ন বহুত কৰিব লাগিব ইফৰ্ট দিব লাগিব নিজৰ কনসিস্টেন্সি দিব লাগিব তেতিয়াহে আমি বস্তু এটা অভ্যাস কৰা বুলি ক'ব পাৰোঁ এদিন দুদিন প্ৰেক্টিছ কৰিলোঁ এইটো কথা কোৱা নাই এতিয়া আমি যোগাৰ লাইনত যদি চাওঁ ফাইনেল ষ্টেজটো কৈছে সমাধি বা লিবাৰেশ্যন বা মোক্ষা আমি পিছত আকৌ পাম কিন্তু যোগাৰ 8 লিম্বছ আছে আসন প্রাণায়ামা নিয়ামা আসনা প্রাণায়ামা প্রত্যাহারা ধারণা ধ্যানা এণ্ড সমাধি লাষ্ট 8 স্টেপ ইজ সমাধি কিন্তু তাৰ আগত আমি 7টা স্টেপ ইয়াম নিয়মৰ পৰা আমি গোটেইখিনি প্ৰেক্টিছ কৰিব লাগিব আৰু এইটো ইমান ইজি নহয় গতিকে সেইটো ষ্টেজত যোৱাৰ আগতে সেইটো বহুত পিছত আছে তাৰ আগতে আমাক মহৰ্ষি পতঞ্জলীয়ে অভ্যাস কৰাৰ কথা কৈছে আৰু অভ্যাসটো এনেকুৱা ফুল ইফৰ্ট হ'ব লাগিব তাতে ডেলিগেন্স লাগিব আৰু মনৰ ষ্টেডিনেছ বঢ়াবই লাগিব আৰু আমি এইটো ডেইলি লাইফত যদি কথা কওঁ আজিকালিৰ দিনত সব বস্তুটো যেনেকুৱাকৈ চিভিল ছাৰ্ভিচেছ ক্ৰেক কৰিব লাগিলে আমি বহুত বেছি ইফৰ্ট দিব লাগিব মনত আমি এবাৰ হাৰি গ'লে আমি সেই বস্তুটো কুইট কৰিব নালাগিব গতিকে তেনেকুৱা ধৰণৰ আমি এক্সাম্পল লৈ পেলাই বুজিব ট্ৰাই কৰিছোঁ